Hello বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক মোৰ এটা ভিডিঅ'লৈ আপোনালোকক আজি এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকে যদি অনলাইনৰ যোগেদি আপোনালোকে পেন কাৰ্ড কাৰেকচন কৰিছিলে সেই পেন কাৰ্ড কাৰেকচন কৰা আপোনালোকে কেনেকৈ চেক কৰিব এপ্ৰুভ হৈছে না হোৱা না আপোনালোকে কেনেকৈ চেক কৰিব আপোনাৰ পেন কাৰ্ডখন বনিছে না বনা নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব মই এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব আপোনালোকে কি কৰিব প্ৰথমে ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে কি কৰিব ইয়াত NSDL বুলি টাইপ কৰিব সাৰ্চ বক্সত NSDL টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব ইন্টাৰ কৰাৰ পিছত আপোনালোকে দেখিছে এয়া NSDL পোৰ্টেল হয় এটো মেইন ওয়েবসাইট আপোনালোকে কি কৰিব ইয়াত প্ৰথম যিটো লিংকটো আছে ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ ইন্টাৰফেস খোলা দেখিব আপোনালোকে কি কৰিব আপোনালোকে ইয়াত যদি পেন কাৰ্ড এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে ইয়াত পেন কাৰ্ড এনেকৈ সিলেক্ট কৰি নতুন যদি পেন কাৰ্ড বনাবলৈ বিচাৰে তেন্তে আপোনালোকে ইয়াত এনেকৈ ক্লিক কৰি আপোনালোকে পেন কাৰ্ড এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে কি কৰিব যদি আপোনাৰ নাম ভুল আছে ডেট অফ বাৰ্থ ভুল আছে সেই ক্ষেত্ৰত আপোনালোকে ইয়াত ক্লিক কৰিব আপোনালোকে কি কৰিব ইয়াত এনেকৈ ক্লিক কৰি আপোনালোকে কাৰেকচন কৰিব পাৰে আৰু ইয়াত আপোনালোকে ক্যাটেগৰীটো কি হয় ইন্ডিভিজুৱেল যদি হয় আপোনালোকে ইয়াত এনেকৈ ক্লিক কৰি আপোনালোকে সিলেক্ট কৰিব মই কাৰণ যেহেতু আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকক চেক কৰি দেখুৱাম আপোনালোকে কি কৰিব নো ষ্টেটাস অফ পেন এপ্লিকেশন আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত সিলেক্ট কৰিব এপ্লিকেশন টাইপটো আপোনালোকে সিলেক্ট কৰি ল'ব পেন নিউ সেন্স ৰিকুৱেষ্ট আপোনালোকে কি কৰিব ইয়াত এনেকৈ সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে আউটনলেজমেন্ট নাম্বাৰ আপোনালোকে হেতু কপি কৰি আপোনালোকে ইয়াত পেস্ট কৰি দিব পেস্ট কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত ভেৰিফাই ষ্টেটাস অফ এপ্লিকেশন হেতু আপোনালোকে কি কৰিব ইয়াত ক্যাপচাটো দেখিছে এটো আপোনালোকে ইয়াত থকা মতে আপোনালোকে ইয়াত টাইপ কৰিব ক্যাপচাটো ইয়াত এন্টাৰ কৰাৰ পিছত কি কৰিব আপোনালোকে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকক আপোনালোকে এনেকুৱা দেখুৱাব আপোনাৰ your application for new PAN card or an sense or correction in PAN data is under process at income tax department যেহেতু under process হৈ আছে বৰ্তমান ইনকাম ট্যাক্স ডিপাৰ্টমেন্টত যেহেতু তেওঁলোকে ভেৰিফিকেশন কৰাৰ পিছত তেতিয়া আপোনাৰ এপ্ৰুভ হৈ যাব হেতু আপোনালোকে এক সপ্তাহ মান ৰখিব লাগিব এক সপ্তাহ মানৰ পিছত বা আগতো হ'ব পাৰে দুদিন এদিনৰ আগত আপোনালোকে এনেকৈ চেক কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটো ইমানে যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আপোনালোকক পেন কাৰ্ড ষ্টেটাসটো আপোনালোকে কেনেকৈ ট্ৰেক কৰিব হেতু ভিডিওত দেখুৱালো ধন্যবাদ